বিশেষকৈ যোৱা মানে লগতে তিনিটা আহত গৈ শিক্ষক শিক্ষয়িত্ৰীসকলক প্ৰণাম জনাইছোঁ আৰু উপস্থিত অভিভাৱকসকললৈ মই প্ৰণাম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলকো মই প্ৰণাম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলক প্ৰণাম জনোৱাৰ কাৰণটো হ'ল যে এইখন আচলতে এখন মন্দিৰ। ইয়ালৈ আমি সোমাওঁতে এটা মন্দিৰলৈ সোমাইছোঁ বুলি আমি অনুভৱ কৰোঁ। গতিকে ইয়াতে থকা সকলো ছাত্ৰ ছাত্ৰী মন্দিৰৰ বিগ্ৰহ। আমি শিক্ষক শিক্ষয়িত্ৰীসকল আচলতে সেই বিগ্ৰহৰ সেৱকহে। আমি শিক্ষক, মইতো শিক্ষক নহয়েই, মই অসমীয়া ভাষা সাহিত্যৰ এজন ছাত্ৰহে। গতিকে আমাক ভগৱানে এটা দায়িত্ব দিছে যে ছাত্ৰ ছাত্ৰীবিলাকৰ সেৱা কৰিবলৈ। গতিকে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ সন্মুখত এখনৰ বিগ্ৰহ আৰু আমাৰ ভগৱানে তেওঁলোকক সেৱা কৰাৰ দায়িত্ব দিছে। গতিকে আমি সকলোৱে বিদ্যা মন্দিৰত প্ৰৱেশ কৰাৰ লগে লগে আমি সেৱা কৰোঁ। ধন্যবাদ। মাতৃ নহ'লেও হ'ব লাগে। কি বুলি পঢ়িবা? কি বুলি পঢ়িবা? এতিয়া কেই নম্বৰ শতিকা? কিমান নম্বৰ শতিকা? ওপৰ শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে কোৱা। আচলতে সুন্দৰ বজোৱা বাদ্য বজোৱা ছাত্ৰ ছাত্ৰীসকল আছে। মাজে মাজে আমি আমোদজনক হিচাপে এই গায়ন বায়ন প্ৰদৰ্শন কৰি আছোঁ, বৰগীত প্ৰদৰ্শন কৰি আছোঁ। আপোনালোকে চাব, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব,
7ৰ পৰা ময়ো ঢোল শিকিছিলোঁ আৰু বজাইছিলোঁ। ঢোল বজাই মই অসমৰ বাহিৰলৈও গৈছোঁ। মাইলৰ বিশ্ববিদ্যালয়ৰ মই ঢোল আৰু নাচত গ'ল্ড মেডেল পাইছিলোঁ। অল ইণ্ডিয়া এছ'চিয়েশ্যন অফ ইণ্ডিয়ান ইউনিভাৰ্চিটিৰ মানে কম্পিটিশ্যনত। গতিকে মোৰ হাততো ঢোল বাদন আৰু নাচ লোকনৃত্যৰ সোণৰ মোহৰ আছে। আৰু যেই নহওক সেইখিনি কথা বেলেগে থৈছোঁ। তোমালোকে এটা সাধুকণি লোৱা বাৰু। গান শুনি ভাল পোৱা নে? কাৰ গান ভাল পোৱা? কাৰ গান ভাল পোৱা? জুবিন দা। বঢ়িয়া। আৰু জুবিন দা, তোমালোকে পাপন আৰু পাৰ্বতী মহানৰ গীত তোমাৰ ভাল পোৱা নেকি? ল'বা। মই যদি তোমালোকৰ এটাকে আচ্ছা, মই শুনা গানবিলাক কিন্তু আকৌ অলপ বেলেগ ধৰণৰ। মই এইবিলাক গানো শুনো, কিন্তু মোক যদি সোধা আপুনি ছাৰ কেনেকুৱা গীত ভাল পায়, তো মই ভাল পোৱা গীতবিলাকৰ লগত একোটা একোটা কাহিনী থাকে। মই সেইবিলাক গীত আটাইতকৈ বেছি ভাল পাওঁ। মই গান গাব নাজানো, কিন্তু মই কৈ দিব পাৰোঁ। ঠিক আছে, মই ভজনবিলাক ভাল পাওঁ। ভজন মানে জানা নহয়? মই সুৰদাসৰ ভজন ভাল পাওঁ, মীৰাবাইৰ ভজন ভাল পাওঁ। প্ৰমোদ দেৱতাই গোৱা এটা ভজনৰ মই এটা পংক্তি গাইছোঁ। গাওঁ মানে মই এনেই তোমালোকক শুনাই দিছোঁ। অৰ্থখিনি খালি মোক কোৱা, তোমালোকে শুনা গান আৰু মই ভাল পোৱা গানৰ মাজত পাৰ্থক্যটো উলিয়াই পেলাবাচোন বাৰু। जल से पतला कौन है? जल से पतला कौन है? कौन भूमि से भारी? कौन अगन से तेज है? कौन काजल से काली रंग दे सुनहरी? प्रश्न सुनिसे प्रश्न। जल से पतला कौन है? শুনিছানে? কি বুলিলা প্ৰথমটো? পানীতকৈ স্বচ্ছ কি? जल से पतला कौन है? কোনে কৈছা? পানীতকৈ স্বচ্ছ কি বুলি কৈছে? পানীতকৈ নিৰ্মল। প্ৰথম প্ৰশ্নটো শুনিছে। जल से पतला कौन है? कौन भूमि से भरी? पृथ्वीतকৈ গধুৰ কি? कौन अगन से तेज है? अग्नितকৈ प्रचंड की? कौन अगन से तेज है? अग्नितকৈ प्रचंड की? कौन काजल से काली? তুমি অনুত্তৰটা ভজন শুনিছা না মানে নে ক'ত পালা? কোনে ক'লে? কৈছে এওঁ শুদ্ধ কৈছে। কি নাম তোমাৰ? ক'ত শুনিছা? এতিয়া মই চোৱা, পানীতকৈ নিৰ্মল হ'ল জ্ঞান। जल से पतला ज्ञान है, पाप भूमि से भारी। पृथ्वीर ओजनतकৈও पापर बोझा बेसी गधुर। पाप भूमि से भारी। क्रोध अगन से तेज है, क्रोध अग्नितকৈও प्रचंड।
ওর কলম কাজল সে কালি আর কলঙ্কর শেখা কাজলতকৈ কোলা বুজিছা এটা এটা সাধুকম এটা দুষ্ট ল'ৰা আছিলে বৰ দুষ্ট সি মানে দুষ্ট মানে মানুহবিলাকে ঘৰত আমনি কৰে তাৰপৰা গৰু পোৱালিটো বান্ধি থোৱা আছিলে খুলি দিলে গৰুজনী খুলি দিলে খুলি পেলালে কঠীয়া পাৰি থোৱা আছিলে গৰু খুলি দিলে কঠীয়াখিনি খাই পেলালে তাৰপৰা জাতিলাও জোপা আছিলে বাটেদি যাওঁতে এচাই দিলে চাপ মাৰি জাতিলাও জোপা ছিঙি থৈ গ'ল মানে ইমানেই দুষ্ট কৰে গাঁৱৰ মানুহে মাক বাপেকক সদায় আপত্তি দিয়ে আপত্তি দিওঁতে বাপেকে প্ৰথমতে বুজালে নাই পিছত খং কৰিলে পিটিলে তথাপিও ল'ৰাৰ চৰিত্ৰৰ পৰিৱৰ্তন নহ'ল লাহে লাহে সি ডাঙৰ হৈ গ'ল মানুহবিলাকে আপত্তি দিয়া বন্ধ কৰা নাই সদায় আপত্তি দিয়ে আপোনাৰ ল'ৰাই এনেকুৱা তেনেকুৱা তাৰপিছত যেতিয়া মানুহবিলাকে গোচৰ দিবলৈ ল'লে বাপেকেতো গোটেই ডাঙৰ হ'ল একো কৰিব নোৱাৰা হ'ল বাপেকে কি কৰিলে মানুহে দিয়া গোচৰৰ কাৰণে প্ৰতিটো বছৰত বেৰত এটা এটাকৈ গজাল মাৰিবলৈ ল'লে বোলে আপোনাৰ ল'ৰাটোৱে কালি গৰুজনী খুলি দিলে গোটেই ধানবোৰ খালে গজাল এটা মাৰিলে আপোনাৰ ল'ৰাটোৱে মই আলু ৰুই থৈছিলোঁ গৰু মেলি দিলে চব গৰুৱে আলুবিলাক খুচকি পেলালে আৰু এটা গজাল মাৰিলে বোলে কালি হেঙাৰখন দি থৈ আহিলোঁ ৰাতি সি গৈ ভাঙি পেলালে আৰু এটা গজাল মাৰিলে বোলে মই জালখন পাতি থৈ আহিছিলোঁ সি জালখন ছিঙি ভাঙি পেলাই দিলে আৰু এটা গজাল মাৰিলে মাৰোতে গোটেই ৰুম কোঠাটোত গজালেৰে ভৰ্তি হৈ গ'ল ইমান বছৰ এদিন ল'ৰাটো নৈ পাৰে গৈ আছিলে নদীৰ কাষতে থকা মানুহ এঘৰত সৰু বাচ্চা এটা নদীত পৰিলে সি দেখি পেলাই নদীৰ পৰা উঠাই ঠুকাৰি মেলি পানী চানী উলিয়াই বচাই পেলাই মানুহ ঘৰত ল'ৰাটো দিলে মানুহ ঘৰত ল'ৰাটো দিয়াৰ লগে লগে মানুহবিলাকে বিৰাট মৰম কৰিলে উপায় নথকা হ'লে আজি মই অকণমানি পিছত মৰিলেহেঁতেন বচোৱাৰ কাৰণে মানুহে তাক মৰম কৰিলে মানে মানুহঘৰে মৰম কৰিলে বহুত মৰম কৰিলে যে বোপাই তই ইমান ভাল কাম এটা কৰিলি ইছৰাম তই নথকা হ'লে আজি অকণমানি ছোৱালীজনী মৰিলেইহেঁতেন ঘৰটো কোনেও গম নাপাওঁ পাইছে গৈ নৈত পৰিলে তই দেখিলি কাৰণে গতিকে মানুহে চবেই তাক ধন্যবাদ বিচাৰে যিয়ে দেখিছে বোপাই বৰ ভাল কাম কৰিলি বোপাই বৰ ভাল কাম কৰিলি সি ভাবিলে এটা ভাল কাম কৰিলে গোটেই গাঁৱৰ মানুহে মোক ধন্যবাদ জনাইছে মানুহৰ ঘৰলৈ গ'লে তই সিদিনা যিটো ভাল কাম কৰিলি কি খাবি কোনোবাই জলপান দিছে কোনোবাই কিবা দিছে কোনোবাই সাজ দিছে সাজকে অকণ খাই যায় যি যেনেকৈ যি পাৰে তাকে দিছে কোনোবাই শাক পাচলি পূজালৈকে দিছে বোপাই বৰ ভাল কাম কৰিলে সি দেখিলে ভাল কাম কৰিলে দেখোন মানুহবিলাকে বিৰাট মৰম কৰে সি লাহে লাহে ভোকা এটা কৰি ভাল কাম কৰিবলৈ গ'লে মানুহ আহি ক'লে যে কালি ল'ৰাই বৰ উপকাৰ কৰিলে নহয় আপোনাৰ বোলে কি হ'ল গৰুজনী বোলে নদীৰ খাৱৈত এৰাল দি থোৱা আছিলে তেনেকেই বাগৰি পৰিছিলে নহয় সি দেখি পেলাই ৰছীডাল কাটিহে গৰুজনী বচালে বাপেকে বোলে হয় নেকি এটা গজাল উঠাই পেলাই প্ৰতিটো ভাল কামৰ কাৰণে বাপেকে এটা গজাল উঠায় আগতে বেয়া কাম কৰাৰ কাৰণে গজাল মাৰিছিলে এতিয়া ভাল কাম কৰাৰ কাৰণে এটা গজালবিলাক উঠাই থাকে যেদিন আহি এজন ক'লে কালি আপোনাৰ ল'ৰাই বৰ সহায় কৰিলে পালি বোলে কি হ'ল বোলে গৰুৰে গাড়ী লৈ গৈ আছিলোঁ গাড়ীখনৰ চকাটো সোমাই গ'ল ইফালে নদী খাৱৈ কেনেবাকৈ গুচি যোৱা হ'লে গৰুহাল গাড়ীখন ধান থপাই নদীত একেবাৰে পৰি চেচ হৈ গ'লহেঁতেন সি গৈ দেখি থাপ মাৰি ধৰি মানে হেৰি লগাই ঢোকা লগাই গৰুহাল খুলি তাৰপিছত ডাঙৰি সি গোটেই সোপা নমাই বোলে গৰুৱে গাড়ীয়ে ধানে গোটেইখিনি বচালে বাপেকে আৰু এটা গজাল খোলে বহুত গজাল খোল খাই গ'ল ৰুমটোৰ গজাল খোল খাই গৈ আছে সি ভাল কাম কৰি গৈ আছে ৰুমৰ গজাল খোল খাই গৈ আছে এদিন সি বাপেকক কিবা এটা লগ কৰিবলৈ গ'ল বাপেকৰ কোঠাত বাপেক পঢ়ি আছে সেইটো কোঠাতে সি বাপেকক লগ কৰিবলৈ গ'ল গৈ পেলাই বেৰখনলৈ চালেগৈ চাই পেলাই সি কান্দিবলৈ ধৰিলে সি কান্দিছে বাপেকে কৈছে তই নাকান্দিবি আগতে ইমান বেয়া আছিলি এতিয়া ভাল হ'লি চাচোন গোটেই গজালবোৰ উঠি গ'লগৈ আৰু এটা ভাল কাম কৰিলেই সেইটো গজালো উঠি যাব তই বেয়া কাম কৰাৰ কাৰণে কিয় কান্দিছ তই আজিকালি ভাল হ'লি গোটেই গাঁৱৰ মানুহে ভাল পায় আমি ভাল পাইছোঁ
তই ভাল হোৱাৰ কাৰণে ইমান ভাল পাইছোঁ, চবেই শলাগে, তই ভাল হলি। সি কৈছে মই সেইটো কথাৰ কাৰণে কন্দা নাই দেউতা। কিয় কান্দিছ? বোলে চোৱাচোন তুমি যিমান গজাল পুতিছিলা, মই এতিয়া যিমানেই ভাল কাম নকৰোঁ, গজাল আৰু এটা ভাল কাম কৰিলে সেইটো গজালো উঠি যাব, কিন্তু বেৰত মৰা গজালৰ দাগবিলাক, বেৰত মৰা গজালৰ দাগবিলাকতো কেতিয়াও নাইকিয়া নহয়। মানুহৰ জীৱনৰ সুখৰ একো স্মৃতি নাথাকে, স্মৃতি থাকে দুখৰ। মোক কোনে কিমান সহায় কৰিছে সেইটো মনত নাথাকে, কিন্তু মোক কোনে কেতিয়া দুখ দিছে সেইটো কিন্তু মানুহৰ মনত থাকে। বুজিছানে? গতিকে কলংকৰ দাগ কেতিয়াও মোহাৰিব নোৱাৰি। জীৱনত তুমি কৰা বেয়া কামটো, এটাও যদি বেয়া কাম কৰিছা, জীৱনত যিমানেই ভাল কাম নকৰা কিয় তোমাৰ বেয়া কামটোৰ দাগ কিন্তু জীৱনত মোচ নাখায়। বুজিছা? আচ্ছা, তোমালোকৰ মা দেউতা কেইজন কেইজন আছে কোৱাচোন? মই এবাৰ বৰ্ডলৈ নাই যোৱা বাৰু, বৰ্ডত ভোট ব্যৱহাৰ নকৰোঁ বাৰু, তোমালোকক সাধুৰ জৰিয়তে ক'ম বাৰু। তোমালোকৰ দেউতা কেইজন? মা এগৰাকী কাৰোবাৰ দুজন দুগৰাকী আছে, কাৰোবাৰ তিনিগৰাকী আছে, দশৰথৰ 3গৰাকী বিয়া পাতিছিলে। এজন পুৰুষে জীৱনত কেইগৰাকী বিয়া পাতিব পাৰে এতিয়া আমি 5th চেমিষ্টাৰ বা 6th চেমিষ্টাৰত কওঁ। এজনী ছোৱালীৰ জীৱনত কেইজন পুৰুষলৈ বিয়া হ'ব পাৰে সেয়াও আমি 5th চেমিষ্টাৰ বা 6th চেমিষ্টাৰত কওঁ। তোমালোক সৰু হৈ আছা, মাধৱদেৱ কলেজৰ অসমীয়া বিভাগলৈ আহিলে 5th চেমিষ্টাৰ আৰু 6th চেমিষ্টাৰত মই সেয়া কৰোঁ। বুজিছা? এতিয়া সৰু হৈ আছা সেইটো জানিব নালাগে, কিন্তু শুনিছানে? তোমালোকৰ দেউতা কেইজনকৈ আছে? মোৰ দেউতা 5জন। তোমালোকৰ মা কেইগৰাকী? মোৰ মা 7গৰাকী। প্ৰত্যেকজন ভাৰতীয় মানুহৰে 5জনকৈ পিতৃ আছে, তোমালোকৰো আছে। জন্মদাতা পিতা মাত্ৰ 3 নম্বৰতে থাকে, সেইটোকে ক'বলৈ ওলাইছোঁ। কেনেকৈ আমাৰ ভাৰতীয় মানুহ প্ৰত্যেকৰে 5জনকৈ পিতৃ আছে, আৰু প্ৰতিজন ভাৰতীয় মানুহৰ 7গৰাকীকৈ মা আছে। মিছা কথা কোৱা নে? মিছা কথা ক'ত ক'ব লাগে আমি নাজানো, নাজানো কাৰণে য'তে ত'তে মিছা কথা। মিছা কথা কোৱাৰ 8টা স্থান আছে। ক'ম নেকি? বাৰু মই এই কথাটো একেবাৰে পিছত ক'ম হা। মিছা কথা কৈ লওঁ। মিছা কথা তোমালোকে মনত পেলাই দিবা, মোৰ কথাবিলাকে মানে খেলি মেলি কৰি দিয়ে। মিছা কথা ক'ত ক'ত আমি মিছা কথা ক'ব লাগে সেইটো কথা ক'ম বাৰু। ভাগৱতত আছে, শংকৰদেৱৰ ভাগৱতত নাই, মই সংস্কৃত ভাগৱত পঢ়া, গোটেই সংস্কৃত ভাগৱতখিনি মই পঢ়িছোঁ, গতিকে তাৰ পৰা ক'ম। 5জন দেউতাৰ নাম জানা নেকি? নাজানা? সেইটোৱে ক'ম, চোৱা লিখি ল'বা। 1 নম্বৰ অন্নদাতা, যাৰ কাৰণে আমি যি আমাক অন্নৰ যোগান ধৰিছে। 1 নম্বৰ পিতৃ হ'ল অন্নদাতা। 1 নম্বৰ অন্নদাতা। মই ওটাকেও লিখিব পাৰোঁ আকৌ দেই। এইটো অ, এইটো 9 অন্ন, এইটো দা, এইটো অন্নদাতা। মই ওটাকেও লিখি দিব পাৰোঁ, কাৰণ মই ডিগ্ৰীত পঢ়ি থাকোঁতে ডিগ্ৰী 2nd year আৰু 3rd year মই গধূলি প্ৰেছত চাকৰি কৰিছিলোঁ, 18 টকা দৰমহা। প্ৰেছত চাকৰি কৰোঁ, তেতিয়া আমি ওলোটা আখৰ সজাব লাগে। ওলোটাকে সজাব লাগে, তেতিয়া মই এই ওলোটাকে সজাবলৈ শিকিছিলোঁ। তেতিয়া 1 নম্বৰ হ'ল অন্নদাতা, যি আমাক খোৱা বোৱাৰ ব্যৱস্থা কি কৰে। তোমালোকৰ ঘৰত যিজনৰ পৰা তুমি চাউল পাত কিনিছা, মোৰ কাৰণে অন্নদাতা কোন?
বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ ৰেজিষ্ট্ৰাৰ সেইসকল মোৰ অন্নদাতা তেওঁলোকে মোক দৰমহা দিছে তাৰ বিনিময়ত মই পৰিয়াল পোহপাল কৰিব পাৰিছোঁ গতিকে অথৰিটিৰ লগত মোৰ অযথা বাক বিতণ্ডা বা বিতৰ্ক কেতিয়াও গ্ৰহণযোগ্য নহয় মোক যদি অথৰিটিয়ে বোলে তুমি এইটো কাম কৰিব লাগিব মই বিনা বাক্য বেয়া সেই কাম কৰিবলৈ বাধ্য কাৰণ তেওঁ মোৰ অন্নদাতা পিতৃ যি দায়িত্ব দিয়ে মই দায়িত্ব পালন কৰিব যদি নোৱাৰো মই আগতীয়াকৈ অথৰিটিক ক'ব লাগিব যে চাওক মোৰ এইটো পালন কৰাৰ ক্ষমতা নাই মোৰ যোগ্যতা নাই মই যিটো কাম নাজানো নোৱাৰো সেইটো কাম মই আগতীয়াকৈ জনাব লাগিব কিন্তু মোক দায়িত্ব দিয়াৰ পিছত মোৰ ডিঙি ছিগি গ'লেও সেই দায়িত্ব মই পালন কৰিব লাগিব অথৰিটিৰ লগত কোনো তৰ্ক বিতৰ্ক কমকি নচলিব বুজিছা যি তোমালোকৰ ঘৰত চাউল পাত যোগান ধৰিছে তোমালোকৰ ঘৰত মাছ পুঠি যি যোগান ধৰিছে সেই সকলো কিন্তু অন্নদাতা মই আবেলি যাৰ দোকানৰ পৰা মই যাৰ দোকানৰ পৰা দোকান কৰিছো যাৰ দোকানৰ পৰা বজাৰ কৰি ঘৰলৈ নিছো সেয়া মোৰ প্ৰথম অন্নদাতা ছচিয়লজি ডিপাৰ্টমেণ্টৰ ছাত্ৰ তাৰ লগতে মই এটা জীৱনৰ তাৰ লগত পৰিচয় এটা ঘটনা আছে তো কিয়ে ক'ব হয় মই প্ৰথমতে কথাকেইটা কৈ লওঁ মোৰ প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ লগত চিনাকি হয় একোটা ঘটনা জড়িত হৈ থাকে কাৰোবাৰ লগত কিবা কিবি ধৰণে মোক চিনাকিবিলাক হয় বুজিছা মইতো দুবৰ্ষ প্ৰেমিক মোৰ এতিয়াও 100 ওপৰত প্ৰেমিকা আছে তোমালোকে যিটো ভাবা প্ৰেম মানে সেইটো প্ৰেম নহয় আমাৰ প্ৰেমবিলাক এনেকৈ হাতেৰে ঢুকি নোপোৱা দূৰত্ব প্ৰেম বুজিছা প্ৰেম কৰিব তোমালোকে নাজানা কলেজৰ ল'ৰা ছোৱালীও আজিকালি নাজানে প্ৰেম কৰিবলৈ হ'লে সদায় এনেকৈ হাতটো মেলি দিলে যদি ঢুকি নাপায় সেইটোহে প্ৰেম হাতে চুই দিয়াৰ লগে লগে সি জৈৱিকতা বা যৌনতা হৈ যায় প্ৰেম হৈ নাথাকে গতিকে প্ৰেম কৰিলে প্ৰেমকৈ কৰিবা যিটো দূৰত্বত তুমি হাতটো মেলি দিলে ঢুকি নোপোৱা তোমাক যদি চুই দিয়ে তুমি যদি চুই চাব পাৰা সি প্ৰেম হৈ নাথাকে সি জৈৱিকতা হৈ যায় যৌনতা হৈ যাব আৰু মোৰ ছাত্ৰ ছাত্ৰীবিলাকৰ অনেক প্ৰেমিকা বাৰু যে নহয় 1 নম্বৰ অন্নদাতা যাৰ কাৰণে মোৰ পৰিজন মই পোহপাল দিব পাৰিছো সেই নম্বৰ 1 নম্বৰ বুজি গলা ৰবা 2 নম্বৰ ভয়ত নাটা মানে মোৰ কিবা বিপদ আপদ হৈছে মোৰ বিপদৰ সময়ত যিজনে মোক অভয় প্ৰদান কৰিছে মই আছো নহয় ভয় নকৰিবি বুলি যিজনে মোক অভয় দিছে মই আছো তই চিন্তা নকৰিবি অভয় দাতা হ'ল দ্বিতীয় পিতৃ বুজিছা যিজনে তোমাৰ বিপদৰ সময়ত তোমাক অভয় প্ৰদান কৰিছে 3 নম্বৰ জন্মদাতা প্ৰকৃততে যাৰ বৃদ্ধই মই জন্ম হৈছে 3 নম্বৰ জন্মদাতা যিজনে মোক জন্ম দিছে তোমালোকে কোৱা এই 1 নম্বৰ দেউতাজন এইজন কিন্তু সেইজন তালিকা মতে 3 নম্বৰ পিতৃহে আমি যিজনক সদায় দেউতা বুলি কৈ আছো সেইজন 3 নম্বৰ দেউতা তোমালোকে যিসকলে আমনি পাইছা সেইসকললৈ যাব পাৰিবা যদি আমনি পাইছা আৰু যদি আমনি নাই পোৱা অকণমান ৰোৱা মই বেছি সময় নকওঁ আৰু হা আচ্ছা 4 নম্বৰ অন্নদাতা ভয়তদাতা জন্মদাতা 4 নম্বৰ কন্যাদাতা বা বৰদাতা প্ৰভু দেউতা কন্যাদাতা বা বৰদাতা মানে প্ৰভু দেউতা আৰু উপনয়ন দাতা যি আমাক
জীৱনৰ শিক্ষা দিয়ে। উপনয়ন দাতা ব্ৰাহ্মণসকলৰ উপনয়ন হয়। জন্মনা জায়তে শূদ্ৰ সংস্কাৰাত বিজবিষ্যতি বেদভ্যাসে ভৱেৎ দীক্ষা ব্ৰহ্মজ্ঞানাদি ব্ৰাহ্মণঃ। যি ব্ৰাহ্মণ এয়া জানে এই ব্ৰাহ্মণ। পৰোপকাৰায় বহন্তি নদ্যা পৰোপকাৰায় ফলন্তি বৃক্ষা পৰোপকাৰায় দুহন্তি গাঁও পৰোপকাৰায় ইদম শৰীৰম। তোমাৰ শৰীৰটো তোমাৰ কাৰণে নাই দিয়া ভগৱানে। মোৰ ভোক লাগিছে, মোৰ পিয়াহ লাগিছে, এই যে আমাৰ মনৰ ধাৰণাবিলাক, এই ভোক পিয়াহ আমাৰ উপকাৰ কৰিবলৈহে ভগৱানে দিছে। মনত ৰাখিবা, মোৰ দেহাটো কেৱল মোৰ কাৰণে নাই দিয়া ভগৱানে। মোক ভগৱানে দায়িত্ব দিছে পৰৰ উপকাৰৰ কাৰণে, গছে ফল দিছে পৰৰ উপকাৰৰ কাৰণে, গৰুৱে গাখীৰ দিছে আমাৰ উপকাৰৰ কাৰণে, নদী বৈছে আমাৰ উপকাৰৰ কাৰণে, আৰু ভগৱানে আমাক যিটো শৰীৰ দিছে সেই শৰীৰটো আমাৰ উপকাৰৰ কাৰণে। এই পাঁচজন হ'ল আমাৰ প্ৰধান পিতৃ হ'ল, আৰু আমাৰ 7জনীকৈ মা আছে। লিখিছো নেকি? আমাৰ প্ৰত্যেকৰে 7জনীকৈ মা আছে। প্ৰথম হ'ল জন্মদাত্ৰী, যি আমাক জন্ম দিছে, আৰু মাতৃ সেইকাৰণে সকলো দেৱতাতকৈ আগতে পূজিত হয়। মাতৃ প্ৰধান দেৱতা, মাতৃৰ পিছতহে অন্য দেৱতাৰ স্থান। মাতৃ প্ৰধান দেৱতা, সেইকাৰণে 1 নম্বৰৰ মাতৃ হ'ল জন্মদাত্ৰী। 2 নম্বৰ হ'ল গুৰুপত্নী, গুৰুপত্নী। 3 নম্বৰ হ'ল ৰাজপত্নী, মানে ৰজাৰ পত্নী, ৰাজপত্নী। হ'ল 4 নম্বৰ হ'ল ব্ৰাহ্মণ পত্নী, ব্ৰাহ্মণে সদায় আনৰ উপকাৰ কৰে, ব্ৰাহ্মণ পত্নী। 5 নম্বৰ ভাই, ভাই মা, ভাই মানে মা অবৰ্তমানত মোৰ বাইদেউ, মোৰ পেহী, মোৰ জেঠাই বা মোৰ পেহীহঁত, খুৰীহঁত, বৰমাহঁত, সেইসকলে মোক তুলি তালি ডাঙৰ দীঘল কৰিছে। মায়ে ৰাতিপুৱা মোক ঘৰত থৈ পথাৰলৈ গৈছে। আমাৰ মা শিক্ষয়িত্ৰী আছিল, স্কুললৈ গৈছিলে। স্কুলত থকা সময়খিনিত, মা স্কুলত থকা সময়খিনিত মই বৰমা বাইদেউহঁতৰ হাতত ডাঙৰ হৈছিলোঁ। গতিকে সেই বৰমা আৰু বাইদেউহঁত মোৰ কাৰণে মাতৃতুল্য। তেওঁলোকে ঘাই মাতৃৰ কাম কৰিছে। চোৱা, এই জ্ঞান যদি তোমালোকে পোৱা, 5জন পিতৃ যদি জ্ঞান পোৱা, বাহিৰত কোনো বয়সস্থ মানুহৰ লগত তোমালোকৰ কেতিয়াও তৰ্ক বিতৰ্ক নালাগে। কিবা নহয় কিবা সম্পৰ্কৰে বয়সস্থ মানুহজনক তোমাৰ পিতৃ যেন জ্ঞান হ'ব। তুমি অসৎ ঢালি কৰিবলৈ ক'তো নোৱাৰা, তুমি অভদ্ৰামী কৰিব নোৱাৰা, কাকো সীমা চেৰাই কথা ক'ব নোৱাৰা। মই যাৰ পৰা মাছ কেইটাই কিনিছো তেওঁক মই দুটা বহা ক'ব নোৱাৰো, কাৰণ তেওঁ মোৰ অন্নদাতা, তেওঁ মোৰ পিতৃৰ সমকক্ষ। গতিকে মই যাৰ পৰা মাছ কিনিছো, মই শাক পাচলি কেইটা কিনিছো, তেল নিমখ কিনিছো, সেই দোকানীজনকো মই বেয়াকৈ ক'ব নোৱাৰো, কাৰণ তেওঁ মোৰ অন্নৰ দোকান ধৰিছে। 6 নম্বৰ গোমাতা। গোমাতা মানে আমি গৰুৰ গাখীৰ খাইছো, খাইছো নে নাই? মাতৃ দুগ্ধৰ বিপৰীতে আমি গৰুৰ গাখীৰ খাইছো। গতিকে গৰু আমাৰ মাতৃস্থানীয়। মাতৃৰ স্তনপানৰ লগে লগে আমি গৰুৰ স্তনপান কৰিছো। মহাৰত মুক্তি নাই খোৱা। আমি সৰুতে গৰু চাই থাকোতে গৰুৰ মহাৰত মুক্তি খাইছিলো, অলপ দুষ্টও আছিলো গৰু চৰাই থাকোতে। আৰু 7 নম্বৰ হ'ল পৃথিৱী, পৃথিৱী, পৃথিৱী। 7 নম্বৰ পৃথিৱী। শুনিছা? 7 নম্বৰ হ'ল পৃথিৱী। এই 7গৰাকী আমাৰ মা, আৰু আগতে কোৱা 5জন আমাৰ দেউতা। তেনেকৈ মানি ৰাখোন, জীৱনটোত কিমান শান্তি পোৱা চাবা, নিজে অনেক শান্তি পাবা, বহুত শান্তি পাবা। বাটত যিজন মানুহকে লগ পোৱা তেওঁৱে তোমাৰ পিতৃ যেন লাগিব।
মই আকৌ ক'ম বাৰু বেলিটো অকণমান পৰি লওক 10 মিনিট মই ৰূপমক মাইকটো দিছোঁ ৰূপমৰ লগত চিনাকিটো ঠিক কৰি দিব হ'ব তোমালোকক বাৰু ক'ম অলপ সময় তোমালোকৰ আমনি নলগালৈকে মই ক'ম কিবা কিবি মিছা কথা স্থান হেল্ল' এতিয়ালৈকে কিমান নজনা কথা শিকিলা ৰকিবুল কামিং এতিয়ালৈকে আমি কিমান শিকিলো ৰকিবুলে ক'ব ফটাফট কিতাপ চাই নহয় কি কিবা লিখক আমাৰ বিদ্যালয়লৈ অহা নিমন্ত্ৰিত ছাৰ গৌতম কাকতি ছাৰ প্ৰমুখ্যে মোৰ অতিকৈ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আৰু মোৰ শ্ৰদ্ধাৰ দাদা বাইদেউসকল আৰু মোৰ মৰমৰ ভণ্টি ভাইটিসকল আৰু মোৰ অতিকৈ প্ৰিয় বন্ধুবৰ্গসকল বৰ্গ বুলি ক'লে হ'ব সকল ক'ব নালাগে কাৰণ দুটা বহু বচনৰ প্ৰত্যয় একেলগে ব্যৱহাৰ নহয় বন্ধুবৰ্গ বা বন্ধুসকল মই আজি ছাৰৰ পৰা বহু কথা শিকিলোঁ ছাৰৰ পৰা মই শিকা কথাবোৰ গোটেইখিনি ক'ব নোৱাৰিম যদিও ছাৰৰ পৰা শিকা কেইটামান কথা ক'বলৈ ওলাইছোঁ ছাৰে আমাক যেনেদৰে গান গায় যেনেদৰে ছাৰে হাঁহি ফূৰ্তি কৰি আমাক যে শিকাইছে সেইকাৰণে আমি সেই ছাৰে শিকোৱা সকলোবোৰ কথা বুজি পাইছোঁ ছাৰে আমাৰ মাতৃ 7জনী বুলি শিকাইছে আৰু পিতৃ আমাৰ 5জন বুলি শিকাইছে ছাৰে ডাবুলি ক'বলৈ দিছে ছাৰে ডাবুলি ক'বলৈ দিয়া নাই ই ক'বলৈ দিছে আৰু আই আৰু জয়ৰ ওপৰত থকা পুথিটোৰ নাম কি কৈছিলোঁ ছাৰে কৈছিল যে আই আৰু জেৰ ওপৰত থকা ফুট দুটা কিতুল বুলি কৈছিল জীৱনৰ সমস্যাবিলাকো কেনেকৈ সমাধান কৰিব লাগিব শাস্তি খাই পাইছানে নাই শাস্তি খাই পাইছানে নাই যি শাস্তি খাই পাইছা তোমালোক ধন্য যি শাস্তি নাই খোৱা জীৱনত বহুত বস্তু শিকিবলৈ বাকী থাকে শুনা সৰুতে যদি তোমালোকে শাস্তি গ্ৰহণ কৰিবলৈ শিকা শাস্তিয়ে কি কৰে জানা তোমালোকক ধৈৰ্য শক্তি বঢ়ায় ধৈৰ্য শক্তি যাৰ বাঢ়িব আগলৈ জীৱনত ডিভৰ্চ নহ'ব পৰীক্ষাত যিবিলাকে নকল কৰিব জীৱনৰ আগলৈ নিজৰ ঘৈণীয়েকৰ লগত খেলি মেলি হ'ব সঁচা কথা কাৰণ নকল কৰিবলৈ যিজন ছাত্ৰই নকল কৰিব তেওঁৰ পত্নীয়ে আগলৈ তেওঁৰ লগত খেলি মেলি কৰিব যিজনী ছাত্ৰীয়ে নকল কৰিব তেওঁৰ গিৰিয়েকে তেওঁৰ লগত খেলি মেলি কৰিব একদম সঁচা কথা আৰু মই তোমালোকক মিছা কথা ক'ত কয় ক'ম তাৰ আগতে মই তোমালোকৰ প্ৰধান শিক্ষক ছাৰ হেল্ল' আমি আজি সৌভাগ্যৱান হয়নে এতিয়া পৰমকৈ আমাৰ স্কুলৰ মেৰমুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাননীয় পৰিচালনা সমিতিৰ সভাপতি আৰু তাতোতকৈ ডাঙৰ কথা আমাৰ মেৰমুখ অঞ্চলৰ মিটৰ পায় কেইবাটাও অনুষ্ঠানৰ ফলত জড়িত এগৰাকী বিশেষ ব্যক্তি তেখেত হ'ল আমাৰ সকলোৰে আদৰৰ আপোন আমাৰ সহযোগী কোন ৰূপম বৰা আমি তেখেতক আলহী জনাইছোঁ
দুবছৰ ধৰি আমি এই অনুষ্ঠানটো উদযাপিত কৰি আছোঁ। ছাত্ৰ ছাত্ৰীসকল নিমন্ত্ৰণ জনাম বুলি ছাৰে সদায় আশাৰে বাট চাই থকা আজি প্ৰধান ব্যক্তি তথা মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু মাৰ্গদৰ্শক গৌতম কাকতি ছাৰ আৰু মৰমৰ শিক্ষাগুৰুসকল, ছাত্ৰ ছাত্ৰী, মইনাসকল। যোৱাকালি ৰাস আছিল কাৰণে মাতটো অলপ বহি গৈছে, তথাপিতো ছাৰৰ লগত মোৰ যি লগ পোৱাৰ সুবিধা লাভ কৰিছিলোঁ, ছাৰৰ সান্নিধ্য পাইছিলোঁ, তাৰে এটি মই মিঠা অনুভৱে ক'ব বিচাৰিছোঁ। 2011 চন আছিলে, 11 চনৰ খুব জুন মাহ আছিল 11 চন আছিল। নাৰায়ণপুৰ হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ। ফুলনিখাত উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰি গৈছিলোঁ। আৰু এইটো নিশ্চিত তিনিটা হতগুৰিয়েই হওক, ফুলনিখাত হাইস্কুলেই হওক, পাছ কৰি যোৱা ছাত্ৰ ছাত্ৰীসকল ক'তো ফেইল নকৰে, সকলোতে পাছেই কৰি গৈ থাকে। কিন্তু আমাক নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম অৱস্থাত তেওঁলোকৰ তাত পঢ়া ছাত্ৰ ছাত্ৰীসকলতকৈ আমি কিছু তেওঁলোকৰ লগত খাপ খাবলৈ অসুবিধা পাইছিলোঁ। আমি গাঁৱৰ পৰা গৈছিলোঁ আৰু তেওঁলোকৰ সমান কিছু শিক্ষাগুৰুসকলৰ লগত সম্পৰ্ক নাছিল। আৰু শিক্ষাগুৰুসকলে হায়াৰ ছেকেণ্ডেৰীত যথেষ্টখিনি আমাক এটা ডিফাৰেঞ্চ ৰাখিছিলে, যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এটা পাৰ্থক্য ৰাখিছিলে। সেইকাৰণে হয়তো ভাবিছিলোঁ হাইস্কুলত লগ পোৱা ছাৰহঁততকৈ হায়াৰ ছেকেণ্ডেৰী ছাৰসকল ডাঙৰ, হায়াৰ ছেকেণ্ডেৰী ছাৰসকলতকৈ কলেজৰ ছাৰসকলতকৈ আৰু ডাঙৰ বুলি ভাবিছিলোঁ। কথা বতৰা নক'ব চাগে, ছাত্ৰ ছাত্ৰীক পঢ়ুৱাব, গুচি যাব, এনেকৈ ধৰণে ভাবিছিলোঁ। নাৰায়ণপুৰ হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত মাধৱদেৱ কলেজত সমাজতত্ব বিভাগত এডমিশ্যন লৈছিলোঁ আৰু অসমীয়া বাধ্যতামূলক আছিল। প্ৰথম জীৱনৰ স্নাতক ডিগ্ৰী পাঠদান ক্লাছত প্ৰথম অসমীয়া বিভাগৰ শিক্ষাগুৰুজন আছিল আমাৰ শ্ৰদ্ধা গৌতম কাকতি ছাৰ। বৰ্তমানৰ বাওঁ চাইডে দীঘলীয়া হলটোত তেখেত সোমাইছিল। কাপোৰ কানি কোনো শ্বুট কৰা নাছিল, চোলা এফালে ওলাই আছিল আৰু এফালে অলপ শ্বুট কৰিছিল। ছাৰে সন্মুখতে ক'ব লাগিব, ছাৰে সোঁ হাতেও সুন্দৰভাৱে লিখিব পাৰে, বাওঁ হাতেও সুন্দৰভাৱে লিখিব পাৰে। সোঁ হাতেও লিখিছে, বাওঁ হাতেও ছাৰে লিখিছে। মনত এটা ভাৱনা আছিল, হায়াৰ ছেকেণ্ডেৰীত পঢ়োঁতে ছাৰহঁতে ইমান ধুনীয়াকৈ আহে আৰু কথা ক'বলগীয়াকেইটা কথাহে কয়, ছাত্ৰ ছাত্ৰীক মনৰ কথা নুসুধে। গতিকে ইয়াত এজন কেনেকুৱা পগলা মানুহ আহিলে আমাৰ মাজত, একদম পাগল আৰু একদম ছাৰ। তই মনত ভাবিছোন ইমান পাগল মানুহ থাকেনে? প্ৰেমৰ কথা কৈছে, প্ৰেম কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলৰ মাজত। আমি প্ৰেম বুলি কোৱাৰ লগে লগে অন্ধ কুঠৰি বা অৰণ্যৰ মাজত প্ৰেমলৈ মনটো বাৰে বাৰে গৈ আছে। কিন্তু প্ৰেম যে আনুভূতিক সম্পৰ্ক ছাৰৰ মুখৰ পৰাই প্ৰথম শুনিছিলোঁ। প্ৰেম সৰগীয়, প্ৰেম আনুভূতিক আৰু প্ৰেমৰ সংজ্ঞা ইতিমধ্যে ছাৰে সেই সময়তে দুখন কিতাপ আমাৰ মাজলৈ আগবঢ়াই দিছিল। ক'বলৈ মন গ'ল বাবে এখন ছাৰে উলিয়াইছিল, এই ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে উলিয়াইছিল। ছাৰে প্ৰায় 500মান ছাত্ৰ ছাত্ৰীৰ ভিতৰত ছাৰে এটা প্ৰশ্ন কৰিছিল যে তোমালোকে কাইলে ৰামায়ণ কোনে লিখিছে সুধি আহিবা, জানি আহিবা। মই আজি নুসুধো আৰু মই এটা পৰীক্ষা পাতিম। পৰীক্ষাৰ প্ৰশ্নটো আগদিনাখনিয়ে কৈ পঠিয়াম, উত্তৰটো কৰিব লাগিব। আৰু এটা মানে আমাৰ বিভ্ৰান্তি হৈছিলে, পৰীক্ষা পাতিব, প্ৰশ্ন কৈ পঠিয়াব। ৰামায়ণৰ ৰচক কোন, ৰামায়ণ কোনে লিখিছিল লগে লগে কৈছে যদিও ঘৰত শিকি আহিবৰ কাৰণে কৈছিল। সেইদিনা ছাৰ ওলাই গ'ল, আমিও ঘৰলৈ আহিলোঁ। দ্বিতীয় দিনা ছাৰে ক্লাছ নকৰি তৃতীয় দিনা এতিয়া মাধৱদেৱ ইউনিভাৰ্চিটিৰ যিটো সামাজিক অনুষ্ঠান বা মহাবিদ্যালয় অনুষ্ঠানসমূহ পাতে, সেই দীঘল অডিটৰিয়ামটোত ছাৰ আকৌ অসমীয়া ক্লাছৰ কাৰণে সোমাইছিল। মই ভাবিছিলোঁ, ঘৰত সুধিব পাহৰি থাকিলোঁ ৰামায়ণ কোনে লিখিছিলে। ভাবিছোঁ ছাৰেও ক'লে কথাৰ মাজত ইমান 800-500 ল'ৰা ছোৱালীৰ মাজত কেনেকৈ মনত থাকিব ছাৰৰ। সেইদিনাখনি এফালৰ পৰা সুধি গৈ আছে, মোৰ ৰোল নম্বৰ আছিল 3939। সুধি গৈ থাকোঁতে 39 নম্বৰ কোৱাচোন, ৰামায়ণ কোনে ৰচনা কৰিছিল? মই উঠি পেলাই কৈলোঁ, ছাৰ মই নাজানো। গাঁৱত নুসুধিলি কেলে, মোৰ জনা মানুহ নাই বুলি কৈ পালোঁ। তেতিয়া ছাৰে একদম জেপত দুটা কলম আছিলে ৰঙাকে, মই চাইছোঁ ইয়াতো এডমিশ্যন নাম কাটিবই, খেয়াতলৈকে যামগৈ বা শংকৰদেৱলৈকে, এনেকৈ ভাবিছোঁ। 39 ৰোল নম্বৰটো ৰাউণ্ড মাৰি লৈছে, নীলা আৰু ৰঙা দুটা আছিল, ছাৰে নীলা কলমটোহে লৈছে। মই ভাবিলোঁ হ'ব, ইমানতে হ'ল চাগে আৰু। তাৰ পাছত চবকে সুধি গ'ল,
শেষত ক'লে 39 ৰোল নম্বৰটোৰ ছাত্ৰজনৰ ঘৰলৈ মই গৈ আছো আবেলি 3টা বজাত। ছাৰে চাগে কৈছে খবৰ জালত ভাল আমাক সজাগ কৰিছে। 3টা বজাত স্কুল কলেজ ছুটি দিলে। ছ'চিয়লজিৰ আমাৰ যোগেন ফুকন ছাৰে ক্লাছ এটা কৰি আছিল। মোৰ অকণমান দেৰি হ'ল। 3:30 বজাত সেই সময়ত 3rd ছেমিষ্টাৰৰ নিতুপন বৰা, চতিয়া হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰ, ভাস্কৰ বৰুৱা, মাধৱদেৱ হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰ, অচ্যুত গগৈ, নবোদয় বিদ্যালয় আমাৰ নাগালেণ্ডৰ এতিয়া নবোদয় বিদ্যালয়ত কৰে, আৰু বিতুপন বৰা তেওঁ ডিফেন্সত কৰে, জম্মু কাশ্মীৰত আছে, আৰু পৱন গগৈ তেওঁ জিনিয়াছ একাডেমীত কৰে পলিটিকেল চায়েন্সত। সেই আটাইকেইগৰাকীকে লৈ সেই যি 3 বজা বুলি সময়টো দিলে, সেই 3 বজাত তেখেত আমাৰ ঘৰত উপস্থিত। আৰু উপস্থিত হৈ মই নহা পৰ্যন্ত মোৰ পিতৃ মাতৃ সেৱা কৰিছে, ভাল বেয়া সুধিছে, আমি পঢ়া টেবুলখন চাইছে। আৰু যেতিয়া ক্লাছটো শেষ হ'ল, পৰৱ গোস্বামী ছাৰৰ লগত আহিলোঁ। আহি পোৱাৰ লগে লগে তেতিয়া তেখেতে কৈছে যে আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত প্ৰশ্ন সোধোঁ, প্ৰশ্ন উত্তৰটো কি ডাঙৰ কথা নহয়, কিন্তু সম্পৰ্ক এটা গঢ় লোৱাৰ ক্ষেত্ৰত আমি সদায় চেষ্টা কৰোঁ। আৰু তোমাৰ যি নজনা কথাটো জানিবৰ কাৰণে ইচ্ছা থকা স্বত্তেও তুমি যিখিনি কথা ক'লা, এই অঞ্চলটোৰ তোমালোকৰ ঘৰখন অনাগত তোমালোকৰ পঢ়াৰ সুবিধাখিনিৰ কাৰণেহে মই তোমাৰ ওচৰলৈ আহিলোঁ। ছাৰৰ মাজত সম্পৰ্ক গঢ় ল'লে, মেৰমুখ অঞ্চলৰ লগত এটা দীঘলীয়া সম্পৰ্ক গঢ় ল'লে। 2014 মই 2011 চনত পঢ়িছিলোঁ। 2014 চনৰ 24 জুলাই তাৰিখে মই BEd কৰিছিলোঁ বিহপুৰীয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিহপুৰীয়া BEd কলেজত। উভতি আহোঁতে মোক বুধবৰী বজাৰ আছে এটা দুৰ্ঘটনাত পতিত হৈছিলোঁ। বহুদিন ICUত আছিলোঁ। ছাৰে নিজৰ গাঁঠি ধন খৰচ কৰি মোক বচাই অনাৰ ক্ষেত্ৰত ছাৰে অৰিহণা গ্ৰহণ কৰিছে। গতিকে এইখিনি মোৰ জীৱনৰ সদায় মানৱ পদত থাকিব। শিক্ষাগুৰু বহুত পায়, ছাত্ৰ ছাত্ৰীকো বহুত পায়। 2011 চনৰ সেই 39 নম্বৰ ৰোল নম্বৰটোৱে মোৰ জীৱনত GNRCৰ পৰা মোক মুক্ত কৰি আনিবৰ কাৰণে 8-10 লাখ টকাৰ প্ৰয়োজন হৈছিল। তাত ছাৰে গোটেইখিনি নিদিলেও কিন্তু যিখিনি মোৰ পিতৃ মাতৃৰ লগত সাহসৰ শৰাইঘাট হিচাপে থিয় দি যিখিনি সুযোগ দিলে, আৰ্থিক সহায় কৰিলে, মেৰমুখৰ নিচিনা অঞ্চলত ছফিকুৰ ৰহমানৰ দৰে শিক্ষক সেই ছাত্ৰ ছাত্ৰীসকলক শিক্ষক বনোৱাৰ ক্ষেত্ৰত, মনদীপ বৰুৱাৰ নিচিনা তেওঁ মিছেছ আছে, ছাত্ৰ ছাত্ৰী শিক্ষক বনোৱাৰ ক্ষেত্ৰত যি তেখেতে বৌদ্ধিক মানসিক সৎ পৰামৰ্শ, বিনামূলীয়া পাঠদান, কাম উন্নয়ন সমিতিৰ ভাওনা সভা, বিদ্যালয়সমূহত আহি যি প্ৰেৰণাদায়ক পাঠদান, সেই পাঠদানত তেখেতৰ যি অতুলনীয় অৱদান, সঁচাকৈ আমি আমাৰ সদায় চিৰকৃতজ্ঞ হৈ থাকিম। আৰু এই বিদ্যালয়ত অসমৰ মানচিত্ৰত বহু উচ্চ মাধ্যমিক বিদ্যালয় আছে যদিও আমাৰ শ্ৰদ্ধাৰ বৰ্তমান শিক্ষাগুৰু ৰমেন দুৱৰা ছাৰে নিজৰ গোলাপতকৈ প্ৰিয় যৌৱন আৰু জীৱনৰ সময়বোৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অৰ্পণ কৰি সভা পৰিচালনা সমিতি মুক্তা আলীদেৱৰ যি উৎসাহিত মন আৰু শিক্ষাগুৰুসকলৰ সমন্বিতে যি এই প্ৰেৰণাদায়ক পাঠদান আগবঢ়াইছে, সকলোতকৈ গৌতম কাকতি ছাৰক আজি দেখা পাই সুখী হ'লোঁ। গৌতম কাকতি ছাৰে আজি এদিনতে সকলোখিনি দিব পৰা সুবিধা নাথাকিলেও পৰৱৰ্তী দিনত আমাৰ এই বিদ্যালয়খনত ছাৰে যাতে আমাক জ্ঞান পুষ্ট কৰি তুলিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আমাক আপুনি সময় কেতিয়াবা দিব বুলি আশা ৰাখি মোৰ চমু দুএষাৰ সামৰণি মৰাৰ লগতে এই যে প্ৰশ্নটো আগদিনাখনিয়ে কৈ দিছিলে যে শংকৰদেৱৰ শিক্ষাগুৰুৰ বিষয়ে লিখি আনিব কৈছিলে 2011 চনত। প্ৰশ্নটো কৈ দিছিলে 16 নম্বৰ আছিলে। ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডত ছাৰে এটা বেগ মনত আছে, পিঠিত লোৱা বেগ তিনিজনক 3টা আনি দিছিলে আৰু মোকো এটা বেগ ছাৰে দিছিলে। এনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ লগত যি সুবিধা হয়, সহায় হয়, ছাৰে প্ৰত্যেকৰ ঘৰতে কৰি আহিছে। ছাৰে নিজৰ 2টি সন্তানৰ উপৰিও নিজৰ কন্যা সন্তানক, ছোৱালী মানুহক কন্যা সন্তানক ভাল পায় কাৰণে আমাৰ ইয়াৰে দলীয়া পথাৰৰ এগৰাকী ছাত্ৰীক তেওঁৰ নামত ফিক্সড ডিপজিট কৰি পইচা একাউণ্টত জমা থোৱাৰ ছাৰৰ নজিৰ আছে। এনেকুৱা ধৰণৰ ঘৰতে ভাঙি দিছোঁ। স্ত্ৰীছো আগতে মাইকী মানুহবিলাক ঘৰতে সোমাই থাকে, ঘৰৰ কাম বনকে কৰি থাকে, বাহিৰলৈ ওলাবলৈ সময় নাপায়, মাকৰ ঘৰলৈ যাবলৈ সময় নাপায়। তেনেকুৱা কি হয়, কেতিয়াবা মাইকী মানুহবিলাকে ঠেহ পাতে, অভিমান কৰে। স্ত্ৰীছো মানে মাইকী মানুহৰ অভিমান ভাঙিবলৈ কেতিয়াবা মতা মানুহে মিছা কথা কয়। হ'ব দে দাদী, এইবাৰ খেতিটো সামৰি ঘৰৰ পৰা আহি দি যে মাৰ ঘৰৰ পৰা হ'ব দে, এইবাৰ খেতি সামৰাৰ পিছত ধান কেইটামান বেছি ভাল কাপোৰ এযোৰ ল'বি ক'লে আৰু
কিন্তু খেতি কৰা সময়ৰ পিছত ডাঙৰজনী ছোৱালীয়ে তোলনি হ'ল ক'ত মাকে কাপোৰ লয় জীয়েকলে কাপোৰ ল'লে আৰু কিন্তু সেই যে নদী কাপোৰ এযোৰ মাৰ ঘৰলৈ যাবি হ'ব বোলে ফুলনি খাওঁলে বহুত দিন যাম বুলি ভাবি আছো যাবি কাইলৈকে যাওঁ নেকি কাইলৈ কেনেকৈ যাওঁ মই এনেকুৱা হ'ব দে এই তেনেকুৱা কেতিয়াবা তিনিটা মানুহৰ অভিমান ভাঙিবলৈ পুৰুষে কেতিয়াবা মিছা কথা কয় 1 নম্বৰ কি হ'ল তিনিটাৰ অভিমান ভাঙিবলৈ 1 নম্বৰ স্ত্ৰী চুৰ 1 নম্বৰ হ'ল স্ত্ৰী চুৰ মানে তিনিটাৰ অভিমান ভাঙিবলৈ তিনিটাৰ অভিমান ভাঙিবলৈ মতা মানুহে কেতিয়াবা মিছা কথা কয় নৰ্ম মানে আমি কৌতুক কৰোঁ যে ইটোৱে সিটোক জোকাওঁ কওঁনে নকওঁ লগৰ বন্ধু বান্ধৱৰ মাজত কেতিয়াবা আমি ধেমালা ধুমুলা কৰোঁ বা কালি আৰু বেলেগ খানা খালি আৰু দেই ক'ত মই খানা খাবলৈ গৈছোঁ মই গম পাইছোঁ নহয় আচলতে আমি তাক কৈছোঁ সি খানা খাবলৈ নাই যোৱা ঘৰতে আছে কিন্তু তাক জোকাবলৈ সি ধৰি লওক খানা খাই ভাল পায় তাক জোকাবলৈকে আমি কৈছোঁ বা কালি বেলেগ খানা খালি আৰু ক'ত খানা খাবলৈ গৈছোঁ আমি জানো দে তাক মানে আমি জোকাইছোঁ খং উঠাইছোঁ সেইটোক আমি নৰ্ম বুলি কয় লগ বন্ধুৰ লগত ধেমালি স্ত্ৰী চুৰ নৰ্ম বিবাহৰ ক্ষেত্ৰত ছোৱালী কেনেকুৱা বোলে আমি বেয়াটো নাজানো ল'ৰা কেনেকুৱা বোলে ল'ৰা ভালেই বিয়াৰ ক্ষেত্ৰত মানুহে মিছা কথা ক'ব পাৰে কাৰণ ছোৱালীয়ে ল'ৰা ঘৰে চাব ল'ৰা ছোৱালী ঘৰে চাব তোমালোকে চাই চিতি ঠিক ঠাক কৰা ল'ৰা অমুকহে বেয়া ছোৱালী তমুকহে বেয়া সেয়া কথা কেতিয়াও ক'ব নাপায় বিবাহৰ ক্ষেত্ৰত গতিকে ছোৱালী কেনেকুৱা তাই যদি গাত কিবা অকণমান বেয়া গুণো আছে বোলে আমি বেয়াটো নাই শুনা পাই তেনেকে অকণমান আখৈ মতা হয় বিবাহৰ ক্ষেত্ৰত সেইটো দূষণীয় নহয় স্ত্ৰী চুৰ নৰ্ম বিবাহৰ ক্ষেত্ৰত মানুহে মিছা কথা ক'ব পাৰে বিবাহ বিদ্যাৰ্থী 4 নম্বৰ ব্যৱসায় বোলে ককা আলু কেজি কিমান বোলে 20 টকা 15 টকাতে দিব নেকি বাবা মই 15 টকাত কিনাই নাই কেনেকৈ দিম আচলতে 12 টকাত কিনিয়ে দিছে কিন্তু ককাই মিছাকে ক'লে বোলে 15 টকাতে মই কিনিবলৈ নাই পোৱা মই তোমাক 15 টকাত কেনেকৈ দিম ব্যৱসায়ত মানুহে মিছা কথা ক'ব পাৰে বোলে ককা কচু কেনেকুৱা তেনেকুৱা সাধু এটাও আছে বুঢ়া এজনে কচু বেছি আছে এজনকৈ সুধে বোলে ককা কচু কেনেকুৱা বোলে বাই পেটৰ দায়তহে বিক্ৰী কৰিছোঁ সি ভাবিলা বৰ ভাল এই বিক্ৰী কৰিবলগীয়া কচু নহয় চাগে পেটৰ দায়ত বিক্ৰী কৰিছোঁ দিয়কচোন 2 কেজি দিয়ক লৈ গ'ল নিশিতেও খজুৱাই পিছদিনাই সুধিলে ককা কি কচু দিলে নিশিতেও খজুৱাই বোলে মই কৈছোঁ নহয় ঘৰত চাউল পাত এটাও নাই পেটৰ দায়ত এইবোৰ বিক্ৰী কৰিবলগীয়া কচু নাছিলে নহয় পেটৰ দায়তহে বিক্ৰী কৰিছোঁ গতিকে ব্যৱসায়ত মানুহে মিছা কথা ক'ব পাৰে তুমি 12 টকাত কিনি আনিও 16 টকাতো নাই কিনা বুলি কওঁ হয় 16 টকাত নাই কিনা 12 টকাত কিনিছা 12 টকাত কিনিছা ব্যৱসায়ত স্ত্ৰী চুৰ নৰ্ম বিবাহে বিদ্যাৰ্থী প্ৰাণ সংকটে প্ৰাণৰ সংশয় উপস্থিত হ'লে প্ৰাণ সংকট তোমালোকে এটা কথা জানানে এজন মানুহে বিয়া পাতিলে তেওঁ কিমান বছৰলৈকে নিজৰ আত্মৰক্ষা কৰিব লাগে জানানে নাজানা এজন মানুহে বিয়া পাতিলে বিয়া পতাৰ পৰা অন্য 30টা বছৰ আত্মৰক্ষা কৰাৰ সময় সেই 30টা বছৰত নিজক আত্মৰক্ষা কৰিব লাগিব কিয় তেওঁৰ পত্নী আছে সন্তান আছে গতিকে অন্য 30 বছৰলৈ বিয়া পতা প্ৰত্যেকজন মানুহে নিজক ৰক্ষা কৰিব লাগিব আত্মহত্যা সেইকাৰণে মহাপাপ বিবাহিত প্ৰত্যেকগৰাকী নাৰী আৰু প্ৰত্যেকজন পুৰুষে অন্য 30 বছৰৰ কাৰণে নিজৰ শৰীৰটোক ৰক্ষা কৰাৰ প্ৰয়াস কৰিব লাগিব তুমি কেতিয়া মৰা নাজানো যাৰ যেতিয়া মৰিব লগা আছে মৰিব কিন্তু আও মৰণে মৰা বিপদসংকুল ঠাইলৈ গৈ নিজৰ প্ৰাণাহুতি দিয়া তেনেকুৱা কাৰ্যত নিজক বাৰণ কৰিবলৈ গৈছে গতিকে প্ৰাণ সংকট উপস্থিত হ'লে তুমি মিছা কথা কৈ বাচিব পাৰা 5 নম্বৰ প্ৰাণ সংকট স্ত্ৰী চুৰ নৰ্ম বিবাহে বিদ্যাৰ্থী প্ৰাণ সংকটে গো ব্ৰাহ্মণৰ জীৱন ৰক্ষা কৰিবলৈ গো মানে কি গো মানে গৰু নহয় বাবা গো মানে জ্ঞান গো মানে যদি গৰু হ'লহেঁতেন
মই গৌযোগ উত্তম, মই গৌতমক গৌযোগ উত্তম সন্ধি কৰিলে গৌতম হ'ব, হ'ব নে নহ'ব? গৌযোগ উত্তম গৌতম মানে গৰুৰ যিটো উত্তম মানে মণিপুৰীয়া গৰু, মই মণিপুৰীয়া গৰু। ভাল আমাৰ এটা সময়ত সমাজত ভাল গৰু মানে মণিপুৰীয়া গৰু। গতিকে গৌ মানে গৰু নহয়, গৌ মানে জ্ঞান, বেদৰ জ্ঞান, কোৰাণৰ জ্ঞান, বাইবেলৰ জ্ঞান, সকলো ধৰ্ম গ্ৰন্থই কিন্তু জ্ঞানৰ কথাই কয়, বুজিছা? জ্ঞানৰ ৰক্ষাৰ কাৰণে মিছা কথা ক'ব পাৰি। আৰু ব্ৰাহ্মণ, ব্ৰাহ্মণ মানে কৈছোৱেই, যাৰ পৰা সমাজৰ উপকাৰ হয় তেনে মানুহকে ব্ৰাহ্মণ বুলি কয়। জাতিগত ব্ৰাহ্মণৰ ঘৰত জন্ম হ'লেই ব্ৰাহ্মণ নহয়, যাৰ পৰা সমাজৰ উপকাৰ হয়, উপকাৰ হোৱা মানুহ ব্ৰাহ্মণ। 6 নম্বৰ জ্ঞান, 7 নম্বৰ ব্ৰাহ্মণ, সমাজৰ উপকাৰী, সমাজৰ উপকাৰী ব্যক্তি। এনেকুৱা এই 7টা ক্ষেত্ৰত এইসকলৰ প্ৰাণ ৰক্ষা কৰিবলৈ নান্নেক স্যাক জুগুপ্সিজম। নান্নেক মানে মিছা কথা কোৱাটো, জুগুপ্সা মানে নিন্দনীয়, কেতিয়াও নিন্দনীয় নহয়। ধৰি লোৱা তুমি সদায় সঁচা কথা কোৱা, তোমালোকৰ অঞ্চলৰ মানুহ এজনক ডকাইতে বিচাৰি ফুৰিছে, তালে মাৰি পেলাব। তুমি জানা মানুহজন ক'ত আছে, তোমাক সুধিলে যে অমুকজন মানুহজন ক'ত আছে, কি বুলি ক'বা? তুমিতো মিছা কথা নোকোৱা, সদায় সঁচা কথা ক'ব লাগিব। ডকাইতে মানুহজন বিচাৰি ফুৰিছে, পালে মাৰি পেলাব, তুমি জানা মানুহজন ক'ত আছে, এতিয়া তুমি সঁচা ক'বা নে মিছা ক'বা? সেইটো ক্ষেত্ৰত নিন্দনীয় নহয়, কাৰণ তুমি যদি সঁচা কথা কোৱা মানুহজনক মাৰি পেলাব, এজন মানুহৰ প্ৰাণ নাশ হ'ব তোমাৰ কথাৰ কাৰণে। গতিকে তুমি সেই ক্ষেত্ৰত কি ক'বা? যে মানুহজন সেইজনটো কালি গুৱাহাটীলৈ গ'ল, ধৰি লোৱা নাইনপুৰত মই গাড়ীত উঠাই থৈ আহিছোঁ, কেতিয়া আহিব বোলে? পৰহিলৈ আহিব। মানুহজন নাই বা তেনেকুৱা এটা কথা কৈ তুমি ডকাইতৰ দলৰ হাতৰ পৰা মানুহজনৰ প্ৰাণ ৰক্ষা কৰিব লাগিব। সেই ক্ষেত্ৰত মিছা কথা কোৱাটো নিন্দনীয় নহয়। গতিকে আমি আমাৰ জীৱনত এই 7টা ক্ষেত্ৰতহে মিছা কথা কোৱাৰ পাৰ্মিশ্যন আছে, কিন্তু তাৰ বাহিৰে জীৱনৰ কোনো ক্ষেত্ৰত মিছা কথা তুমি ক'ব নালাগে। মিছা কথা ক'লে তুমি নিজলে অপকাৰ হ'ব। তুমি এটা মিছা থাকিবলৈ আন 5টা মিছা ক'ব লাগিব, সেই 5টা মিছা থাকিবলৈ অন্য 25টা মিছা ক'ব লাগিব। আৰু মিছা কথাই তোমাক ৰাতি শুবলৈ নিদিয়ে নহয়, মনৰ অশান্তি কৰি থাকিব। ধন্যবাদ, তোমালোক সকলোলৈকে ধন্যবাদ জনাইছোঁ। তোমালোক বৰ ভাল পালোঁ মই আহি। তোমালোকৰ শিক্ষকসকল, শিক্ষয়িত্ৰীসকল, ওচৰৰ অভিভাৱকসকল সকলোকে মই প্ৰণাম জনাইছোঁ। সকলো ভালে থাকা। এটা কথা জানিবা, যি যিমান পঢ়িবা সি সিমান জানিবা, যি যিমান সৰু হ'বলৈ শিকিবা জীৱনত মানুহৰ সিমান মৰম পাবা। তুমি যিমানে সৰু হোৱা, বয়সস্থ কোনোবা মানুহ এজনক লগ পালে তুমি সেৱা কৰিবলৈ শিকা, মৰম পাবা। তুমি অহংকাৰী হ'বা, মানুহৰ মনৰ পৰা আঁতৰি গৈ থাকিবা। যিমানে মানুহক ভাল পাবলৈ শিকিবা, প্ৰথমতে নিজৰ ঘৰৰ মানুহখিনি, ওচৰৰ মানুহখিনি, গাঁওখন, অঞ্চলটো, চুবুৰীটো, তোমাৰ মহকুমাটো ভাল পাবলৈ শিকা, ভাল পাবলৈ শিকা। ধন্যবাদ। অৰ্থটো ভাঙি দিছোঁ। স্ত্ৰী চোৰ, আগতে মাইকী মানুহবিলাক ঘৰতে সোমাই থাকে, ঘৰৰ কাম বনকে কৰি থাকে, বাহিৰলৈ ওলাবলৈ সময় নাপায়, মাকৰ ঘৰলৈ যাবলৈ সময় নাপায়। তেনেকুৱা কি হয়, কেতিয়াবা মাইকী মানুহবিলাকে ঠেক পাতে, অভিমান কৰে। স্ত্ৰী চোৰ মানে মাইকী মানুহৰ অভিমান ভাঙিবলৈ কেতিয়াবা মতা মানুহে মিছা কথা কয়। হ'ব দে যাবি, এইবাৰ খেতিটো সামৰি ঘৰৰ পৰা আহিবি যে মাৰ ঘৰৰ পৰা। হ'ব দে এইবাৰ খেতি সামৰাৰ পিছত ধান কেইটামান বেছি ভাল কাপোৰ এযোৰ ল'বি ক'লে আৰু। কিন্তু খেতি কৰা সময়ৰ পিছত ডাঙৰজনী ছোৱালীয়ে তোলনি হ'ল, ক'ত মাকে কাপোৰ লয়, জীয়েকলে কাপোৰ ল'লে আৰু। কিন্তু সেই যে ল'বি কাপোৰ এযোৰ, মাৰ ঘৰলৈ যাবি, হ'ব বোলে ফুলনি খাওঁলে বহুত দিন যাম বুলি ভাবি আছোঁ, যাবি, কাইলৈকে যাওঁ নেকি? কাইলৈ কেনেকৈ যাওঁ মই এনেকুৱা, হ'ব দে। এই তেনেকুৱা কেতিয়াবা তিনিওটা মানুহৰ অভিমান ভাঙিবলৈ পুৰুষে কেতিয়াবা মিছা কথা কয়। 1 নম্বৰ কি হ'ল? তিনিওটাৰ অভিমান ভাঙিবলৈ 1 নম্বৰ স্ত্ৰী চোৰ।
এক নম্বৰ হ'ল ত্ৰিশূল মানে তিৰোতাৰ অভিমান ভাঙিবলৈ তিৰোতাৰ অভিমান ভাঙিবলৈ মতা মানুহে কেতিয়াবা মিছা কথা কয় নৰ্ম মানে আমি কৌতুক কৰোঁ যে ইটোৱে সিটোক জোকাওঁ কওঁ নে নকওঁ লগৰ বন্ধু বান্ধৱৰ মাজত কেতিয়াবা আমি ধেমালা কৰোঁ বা কালি আৰু বেলেগ খানা খালি আৰু দেই ক'ত মই খানা খাবলৈ গৈছোঁ মই গম পাইছোঁ নহয় আচলতে আমি যাক কৈছোঁ সি খানা খাবলৈ নাই যোৱা ঘৰতে আছে কিন্তু তাক জোকাবলৈ সি ধৰি লওক খানা খাই ভাল পায় তাক জোকাবলৈ আমি কৈছোঁ বা কালি বেলেগ খানা খালি আৰু ক'ত খানা খাবলৈ গৈছোঁ আমি জানো দে তাক মানে আমি জোকাইছোঁ খং উঠাইছোঁ সেইটোক আমি নৰ্ম বুলি কয় লগ বন্ধুৰ লগত ধেমালি ত্ৰিশূল নৰ্ম বিবাহৰ ক্ষেত্ৰত ছোৱালী কেনেকুৱা বোলে আমি বেয়াটো নাজানো ল'ৰা কেনেকুৱা বোলে ল'ৰা ভালেই বিয়াৰ ক্ষেত্ৰত মানুহে মিছা কথা ক'ব পাৰে কাৰণ ছোৱালীয়ে ল'ৰাবোৰে চাব ল'ৰা ছোৱালীবোৰে চাব তোমালোকে চাই চিতি ঠিক ঠাক কৰা ল'ৰা অমুকহে বেয়া ছোৱালী তমুকহে বেয়া সেয়া কথা কেতিয়াও ক'ব নাপায় বিবাহৰ ক্ষেত্ৰত গতিকে ছোৱালী কেনেকুৱা তাই যদি গাত কিবা অকণমান বেয়া গুণো আছে বোলে আমি বেয়াটো নাই শুনা পাই তেনেকে অকণমান আখৈ মতা হয় বিবাহৰ ক্ষেত্ৰত সেইটো দূষণীয় নহয় ত্ৰিশূল নৰ্ম বিবাহৰ ক্ষেত্ৰত মানুহে মিছা কথা ক'ব পাৰে বিবাহ বিদ্যাৰ্থী 4 নম্বৰ ব্যৱসায় বোলে ককা আলু কেজি কিমান বোলে 20 টকা 15 টকাকে দিব নেকি কবা মই 15 টকাত কিনাই নাই কেনেকে দিম আচলতে 12 টকাত কিনিয়ে দিছে কিন্তু ককাই মিছাকে ক'লে বোলে 15 টকাতে মই কিনিবলৈ নাই পোৱা মই তোমাক 15 টকাত কেনেকে দিম ব্যৱসায়ত মানুহে মিছা কথা ক'ব পাৰে বোলে ককা কচু কেনেকুৱা তেনেকুৱা সাধু এটাও আছে বুঢ়া এজনে কচু বেছি আছে এজনকৈ সুধে বোলে ককা কচু কেনেকুৱা বোলে পেটৰ দায়তহে বিক্ৰী কৰিছোঁ সি ভাবিলে বৰ ভাল এই বিক্ৰী কৰিবলগীয়া কচু নহয় চাগে পেটৰ দায়ত বিক্ৰী কৰিছোঁ দিয়কচোন 2 কেজি দিয়ক লৈ গ'ল নিশিতেও খজুৱাই পিছদিনাই সুধিলে ককা কি কচু দিলে নিশিতেও খজুৱাই বোলে মই কৈছোঁ নহয় ঘৰত চাউল পাত এটাও নাই পেটৰ দায়ত এইবোৰ বিক্ৰী কৰিবলগীয়া কচু নাছিলে নহয় পেটৰ দায়তহে বিক্ৰী কৰিছোঁ গতিকে ব্যৱসায়ত মানুহে মিছা কথা ক'ব পাৰে তুমি 12 টকাত কিনি আনিও 16 টকাটো নাই কিনা বুলি কয় হয় 16 টকাত নাই কিনা 12 টকাত কিনিছা 12 টকাত কিনিছা ব্যৱসায়ত ত্ৰিশূল নৰ্ম বিবাহে বৃদ্ধতে প্ৰাণ সংকটে প্ৰাণৰ সংশয় উপস্থিত হ'লে প্ৰাণৰ সংকট তোমালোকে এটা কথা জানানে এজন মানুহে বিয়া পাতিলে তেওঁ কিমান বছৰলৈকে নিজৰ আত্মৰক্ষা কৰিব লাগে জানানে নাজানা এজন মানুহে বিয়া পাতিলে বিয়া পতাৰ পৰা অন্য 30টা বছৰ আত্মৰক্ষা কৰাৰ সময় সেই 30টা বছৰত নিজক আত্মৰক্ষা কৰিব লাগিব কিয় তেওঁৰ পত্নী আছে সন্তান আছে গতিকে অন্য 30 বছৰলৈ বিয়া পতা প্ৰত্যেকজন মানুহে নিজক ৰক্ষা কৰিব লাগিব আত্মহত্যা সেইকাৰণে মহাপাপ বিবাহিত প্ৰত্যেকগৰাকী নাৰী আৰু প্ৰত্যেকজন পুৰুষে অন্য 30 বছৰৰ কাৰণে নিজৰ শৰীৰটোক ৰক্ষা কৰাৰ প্ৰয়াস কৰিব লাগিব তুমি কেতিয়া মৰা নাজানো যাৰ যেতিয়া মৰিব লগা আছে মৰিব কিন্তু আও মৰণে মৰা বিপদসংকুল ঠাইলৈ গৈ নিজৰ প্ৰাণাহুতি দিয়া তেনেকুৱা কাৰ্যত নিজক বাৰণ কৰিবলৈ গৈছে গতিকে প্ৰাণ সংকট উপস্থিত হ'লে তুমি মিছা কথা কৈ বাচিব পাৰা 5 নম্বৰ প্ৰাণ সংকট ত্ৰিশূল নৰ্ম বিবাহে বৃদ্ধতে প্ৰাণ সংকটে গো ব্ৰাহ্মণৰ জীৱন ৰক্ষা কৰিবলৈ গো মানে কি গো মানে গৰু নহয় বাবা গো মানে জ্ঞান গো মানে যদি গৰু হ'লহেঁতেন মই গৌযোগ উত্তম গৌযোগ সন্ধি কৰিলে গৌতম হ'ব নে নহ'ব গৌযোগ গৌতম মানে গৰুৰ যিটো উত্তম মানে মণিপুৰীয়া গৰু মই মণিপুৰীয়া গৰু ভাল আমাৰ এটা সময়ত সমাজত ভাল গৰু মানে মণিপুৰীয়া গৰু গতিকে গৌ মানে গৰু নহয় গৌ মানে জ্ঞান বেদৰ জ্ঞান কোৰাণৰ জ্ঞান বাইবেলৰ জ্ঞান
সকলো ধৰ্ম গ্ৰন্থই কিন্তু জ্ঞানৰ কথাই কয় বুজিছা জ্ঞানৰ ৰক্ষাৰ কাৰণে মিছা কথা ক'ব পাৰি আৰু ব্ৰাহ্মণ মানে কৈছোৱেই যাৰ পৰা সমাজৰ উপকাৰ হয় তেনে মানুহকে ব্ৰাহ্মণ বুলি কয় জাতিগত ব্ৰাহ্মণৰ ঘৰত জন্ম হ'লেই ব্ৰাহ্মণ নহয় যাৰ পৰা সমাজৰ উপকাৰ হয় উপকাৰ হোৱা মানুহ ব্ৰাহ্মণ 6 নম্বৰ জ্ঞান 7 নম্বৰ ব্ৰাহ্মণ সমাজৰ উপকাৰী ব্যক্তি এনেকুৱা এই 7টা ক্ষেত্ৰত এইসকলৰ প্ৰাণ ৰক্ষা কৰিবলৈ নান্নেত স্যাত যুগুপসিজম নান্নেত মানে মিছা কথা কোৱাটো যুগুপসা মানে নিন্দনীয় কেতিয়াও নিন্দনীয় নহয় লৈ লোৱা তুমি সদায় সঁচা কথা কোৱা তোমালোকৰ অঞ্চলৰ মানুহ এজনক ডকাইতে বিচাৰি ফুৰিছে তালে মাৰি পেলাব তুমি জানা মানুহজন ক'ত আছে তোমাক সুধিলে যে অমুকজন মানুহজন ক'ত আছে কি বুলি ক'বা তুমিতো মিছা কথা নোকোৱা সদায় সঁচা কথা ক'ব লাগিব ডকাইতে মানুহজন বিচাৰি ফুৰিছে পালে মাৰি পেলাব তুমি জানা মানুহজন ক'ত আছে এতিয়া তুমি সঁচা ক'বা নে মিছা ক'বা এইটো ক্ষেত্ৰত নিন্দনীয় নহয় কাৰণ তুমি যদি সঁচা কথা কোৱা মানুহজনক মাৰি পেলাব এজন মানুহৰ প্ৰাণ নাশ হ'ব তোমাৰ কথাৰ কাৰণে গতিকে তুমি সেই ক্ষেত্ৰত কি ক'বা যে মানুহজন সেইজনটো কালি গুৱাহাটীলৈ গ'ল ধৰি লোৱা নাইনপুৰত মই গাড়ীত উঠাই থৈ আহিছোঁ কেতিয়া আহিব বোলে পৰহিলৈ আহিব মানুহজন নাই বা তেনেকুৱা এটা কথা কৈ তুমি ডকাইতৰ দলৰ হাতৰ পৰা মানুহজনৰ প্ৰাণ ৰক্ষা কৰিব লাগিব সেই ক্ষেত্ৰত মিছা কথা কোৱাটো নিন্দনীয় নহয় গতিকে আমি আমাৰ জীৱনত এই 7টা ক্ষেত্ৰতহে মিছা কথা কোৱাৰ পাৰ্মিশ্যন আছে কিন্তু তাৰ বাহিৰে জীৱনৰ কোনো ক্ষেত্ৰত মিছা কথা তুমি ক'ব নালাগে মিছা কথা ক'লে তুমি নিজলে অপকাৰ হ'ব তুমি এটা মিছা ঢাকিবলৈ আন 5টা মিছা ক'ব লাগিব সেই 5টা মিছা ঢাকিবলৈ অন্য 25টা মিছা ক'ব লাগিব আৰু মিছা কথাই তোমাক ৰাতি শুবলৈ নিদিয়ে নহয় মনৰ অশান্তি কৰি থাকিব ধন্যবাদ তোমালোক সকলোলৈকে ধন্যবাদ জনাইছোঁ তোমালোক বৰ ভাল পালোঁ মই আহি তোমালোকৰ শিক্ষকসকল শিক্ষয়িত্ৰীসকল ওচৰৰ অভিভাৱকসকল সকলোকে মই প্ৰণাম জনাইছোঁ সকলো ভালে থাকা এটা কথা জানিবা যি যিমান পঢ়িবা সি সিমান জানিবা যি যিমান সৰু হ'বলৈ শিকিবা জীৱনত মানুহৰ সিমান মৰম পাবা তুমি যিমানে সৰু হোৱা বয়সস্থ কোনোবা মানুহ এজনক লগ পালে তুমি সেৱা কৰিবলৈ শিকা মৰম পাবা তুমি অহংকাৰী হ'বা মানুহৰ মনৰ পৰা আঁতৰি গৈ থাকিবা যিমানে মানুহক ভাল পাবলৈ শিকিবা প্ৰথমতে নিজৰ ঘৰৰ মানুহখিনি ওচৰৰ মানুহখিনি গাঁওখন অঞ্চলটো চুবুৰীটো তোমাৰ মহকুমাটো ভাল পাবলৈ শিকা ধন্যবাদ